হাই এভৰিৱান, ভালে আছেনে? বহুদিনৰ মূৰত আজি আপোনালোকলৈ এটি নিউ মিনি ব্লগ লৈ আহিছোঁ। কেন্দ্ৰীয় চুকাফা দিৱসৰ 2 ডিচেম্বৰ দিনা মৰাণ তিলৈ গ্ৰাম্য বজাৰৰ কিছুমান অনুষ্ঠান আপোনালোকলৈ আগবঢ়াই আনিছোঁ। কেনে পালে কমেণ্ট বক্সত জনাব। লগতে মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু ওচৰতে থকা বেল আইকনটো দবাই। এতিয়া আমি আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি আহি তিলৈ গ্ৰাম্য বজাৰ পালোহি। ৰামধেনু গ্ৰুপটো আমি আচলতে নাচিবলৈ আহিছোঁ, এনেই নহয়। এয়া চাওক আমাৰ নাচ। আমাৰ নাচ এদাই হৈ গ'ল। আমি চবেই বহিছোঁ নাচি আহি। এয়া মই আৰু অলপ কৃষ্ণদা গানো চালোঁ, বহুত ফূৰ্তি কৰিলোঁ। তাৰ পৰা আমি খাবলৈ আহিলোঁ। বহুত ধুনীয়াকৈ গাহৰি মাংস খৰিকা দি থৈছিল। আৰু এটা কথা দেই, মই কিন্তু গাহৰি মাংস খাই বহুত ভাল পাওঁ। আপোনালোকে কোনে কোনে গাহৰি মাংস খাই ভাল পায় কমেণ্ট বক্সত জনাব। আমি খাই মেলি ঘৰ গুচি আহিলোঁ। আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই, টাটা।